Happy Teachers Day. মোৰ প্ৰথম জীৱনৰ শিক্ষক কেইজন আৰু এইগৰাকী Happy Teachers Day. আজি ভিডিঅ'টো দেখাৰ পিছত আপোনালোকে হয়তো আৰু কেতিয়াও এইটো প্ৰশ্ন নকৰে যে তুমি কি কৰা বা আপুনি কি কৰে গম পাইছে দেখি পেলাই অকমানি হতৰ খতে এটা বিশেষ দিন পাৰ কৰিলো ইমান ধুনিয়াকৈ আৰু বিশেষ দিনটোত এটা বৰ ধুনিয়া বিশেষ উপহাৰ দিলে তেওঁলোকে উপহাৰটো মানে বহুত মৰমৰ আৰু দেখি হাঁহি উঠা সেই মৰমবোৰ আপোনালোকক দেখুৱাম আৰু সেই বিশেষ উপহাৰটো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মানে ইয়াৰ মাজত আজি এনেকৈ জমনি বস্তু এটা গিফ্ট দিছে উপহাৰ দিছে মানে দেখিলে হাঁহি উঠি যাব কাকো নাই দিয়া অকল মোক দিছে আৰু দুজনক দিছে মানে মৰমত দিছে আজি আমাৰ কোৱা এইটো আপুনি কি পিন্ধিবলৈ নাপাৰি মোৰ হাত উঠে ভৰ্তি হৈ আমাৰ চেনেললে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আন্দাজ কিয় এনে পিন্ধিব লাগে আজি টিচাৰ্ছ ডে নহয় দোকানে পিন্ধিব লাগে আখা দিছো কুতেনো কোৱা তোমাতে এইমাত্ৰ ঘৰ আহি পালো আৰু দেখিলে স্কুলত আজি কেনেকুৱা অৱস্থা আৰু বহুতে সুধি আছিলে যে মই কি কৰো আজি হয়তো গম পাই গ'ল আৰু স্কুলত মানে ইমান ল'ৰা ছোৱালীকে এনেকুৱা মৰম দেখিছে আপোনালোকে ভিডিঅ' ষ্টাৰ্টিঙত সব পেন আৰু মানে ইয়াৰ মাজত আজি এনেকুৱা জমনি বস্তু এটা গিফ্ট দিছে উপহাৰ দিছে মানে দেখিলে হাঁহি উঠি যাব কাকো নাই দিয়া অকল মোক দিছে আৰু দুজনক দিছে সৰু পোৱালি ক্লাছ 4 হয় বহুত মানে মৰমত দিছে মই দেখুৱাম ভিডিঅ' চাই থাকিব অলপ পিছত দেখুৱাই আছোঁ গিফ্টটো আছে ইয়াতে দেখি আপোনালোকৰ হাঁহি উঠি যাব মই যেতিয়া ফাৰ্ষ্ট টাইম অ'পেন কৰিছোঁ আনবক্স কৰিছোঁ মানে চবেই হাঁহিছে তাতে স্কুলৰ পৰ্বটো আজি শেষ ইয়াতে এতিয়া আহিব মোৰ টিউশ্যনৰ ল'ৰা ছোৱালীবিলাক আৰু তেওঁলোকৰ কাৰণে কিবা যোগাৰ কৰিছোঁ আৰু বেচেৰি চব বিনিয়ে যোগাৰ কৰিছোঁ লৈ পেলাই আমি বনাইছোঁ আৰু এইটো আজি এইবাৰ ছেকেণ্ড টাইম 2023ত বনাইছিলোঁ এনেকৈ দাদাৰ টিউশ্যনৰ ষ্টুডেণ্টবোৰৰ কাৰণে আৰু এইবাৰ কাৰণ 24ত নোৱাৰিলোঁ কেঁচুৱাৰ কাৰণে মানে এতিয়া কলিজা অকণমান ডাঙৰ হৈছে মাজে মাজে তাইও অলপমান খেলি আছিলে এতিয়া ধুমধাম ধৰি নি খুৱাই থৈ আহিছোঁ এয়া কাটি মেলি ৰেডি কৰিছে বিনি আৰু মায়ে হোৱাট এ কালাৰ বিউটিফুল কালাৰ ফোনত বগা আহিছে ইমান বগা নহয় এইটো ধুনীয়া কালাৰ আছে ফালে পোলাওৰ কাৰণে আৰু এটা বিশেষ বস্তু মৰমত দিয়া বস্তু চব স্কুলৰ পৰা দিছে ক্লাছ 10ৰ বেটছসকলে আৰু যদি তোমালোকে মোৰ ভিডিঅ' চাই আছা বহুত থেংক ইউ ইমান ধুনীয়াকৈ দিছে আৰু এইবিলাক বস্তু মানে মেমৰি হিচাপে ৰখি যায় গোটেই জীৱনটো মানে ৰৈ যাব আৰু হেপী টিচাৰ্ছ ডে মোৰ প্ৰথম জীৱনৰ শিক্ষক কেইজন আৰু এইগৰাকী হেপী টিচাৰ্ছ ডে দুপৰীয়া হ'ল বাৰু এতিয়া 3:30 হ'ল ৰাতিপুৱা দিয়া নহয় হেপী টিচাৰ্ছ ডে মোক প্ৰথম কি শিকাইছিলে কোৱাচোন অৱাকখনে ABCD নেকি একে দুই টুইংকল লিটল ষ্টাৰ অসমীয়া মানুহ আমি অসমীয়া অৱাক কয় তাৰপিছত মোৰ মানে চবৰে জীৱনৰ প্ৰথম শিক্ষকটো সদায় মা দেউতাই হয় বাকীখিনি পিছত অৱস্থা নাই ৰাতিপুৱা লাগি আছোঁ এই 5:30 বজাৰ পৰা নন ষ্টপ কৰি আছোঁ 1 ছেকেণ্ড বহিবলৈ সময় পাইছোঁ এতিয়া এই তাইৰ লগত দৌৰি থাকিব লাগে যে ভাগৰুৱা হৈ গৈছোঁ এতিয়া একদম গতিকে প্ৰথম শিক্ষক মাকো পেন এটা দিম মই ভাল নহয় চব চৰ্দি লাগিছে ভাল পোৱা নাই গতিকে তোমাক পেন এটা দিম দেই তোমাক মই শিক্ষক দিৱস বুলি কি দিম আৰু এটা পেন দিম তুমি পেনটো দি পাকঘৰ লিষ্টখন লিখিব পাৰিবা সেইটোৱে মই ক'ব লৈছিলোঁ তুমি সেই দোকানৰ গেলামালৰ লিষ্টখন লিখিব পাৰিবা কি লাগে কি নালাগে আহি গ'ল মোৰ টিউশ্যনৰ পাৰ্টিসকল আধা আহিব বাকী আছে আৰু সময় কেইটা হ'ল দিয়া ই আহিলে 4টা বজাতে বহি আছে আহি তাৰপিছত ছেকেণ্ড আহিলে ই তাৰপিছত আহিছে বহুত আহিব এতিয়া বাকী আছে আহি আছে লাহে লাহে মই 4টাৰ পৰা সময় দিছিলোঁ ক'ত যোৱা কি আকৌ হৈছে কি হৈছে কি গোটেইকেইটা চা মোৰ ঘৰত মোকে এনেকে থৈছে মই এইবিলাক আনিব দিছিলোঁ নেকি মই মানুহকেইটাকে মাতিছিলোঁ কি এইটো এটা মানুহ ৰুম বন্ধ কৰি সেয়া কৰি আছে গোটেইকেইটাই এইবিলাক মই আনিব দিছিলোঁ নে তোমাক অকল মানুহকেইটা মই মাতিছিলোঁ এটা এফালে এইটো বাকী কেইটা নাহে নেকি এইবিলাক কিয় মানে হোৱাই
স্যার আপুনি স্যার স্যার আপুনি বিয়াত মাতিব মানুহ গিফটটো আনিব বিয়াৰ কেছটো বেলেগ চিঠিটো লিখা আছে গিফট নিখেত বুলি ইমান গাল গিফট আনিছে এতিয়া আনবক্সিং কৰিম কি আছে আপোনালোকক দেখাম মোক নামটো ভুলকে লিখিছাচোন ইমানেই মৰম মোলে মোৰ নামটো DIP হয় DWP নহয় ওকে ওকে থ্যাংক ইউ আই একসেপ্ট ইট Thank you, Beguli Paltu. Oh, you key. Edu Obigyan, more out of bench. I mean, I'm not going to Thank you, Day. Why? Kuda hati hai berisil. Ami kuda hati hai berisil. Ami kuda hati hai. Thank you. One thing is bola. Ayo to haki gol. Bare bare haki jata. Ami kau kon bukai gol. Edo. Iman dunia tu choice tu kar hai bosu. Ami mahater. Mahater tu logo pesa. Ami nai mahater kini anise. Mahater kini anise. All credit goes to our moms. Kalau kaje Martha tak teacher je usko ilan nahi. First teacher ke tu sobare Martha hai. Correct. এতিয়া হাতক খুদিম মেইন কোৱেশ্চন কেটামান যদি কই না বেলেগ কোৱেশ্চন নাই ফাৰ্স্ট কোৱেশ্চন গোজ টু ইউ সো ক্লাস কৰি কেনিবা লাগে ৰে বহুত ভাল লাগে মানে সঁচাকে ভাল লাগে তেল মাৰিছা তেল নাই মাৰা কিন্তু মানে আপোনালোকক গোটেইখিনি কথা ফ্ৰীলি ক'ব পাৰি ভয় নালাগে যে চাইড খুদলা চাৰে গালি পাৰিব নেকি আপোনাক মানে ফ্ৰীলি খুদিব পাৰি সেম কোৱেশ্চন গোজ টু ইউ মই তো এবছৰে হল দেখোন দুবছৰ হ'ব হল কিন্তু হলেও ভয় নালাগিলে মই হিচাপ খুদা নাই জন্মৰ পৰা পাইছো ন জন্মৰ পৰা পোৱা মানুহক কেলে ভয় লাগে এক মানে জন্মৰ পৰা পাইছো আৰু ইহঁত তিনটা একেলগৰ হয় এই আৰু এইটো একেলগৰ হয় তো ইয়াত মানে মোৰ কি চলে জমনো চলে আৰু স্কুটেখিনি চলে আৰু জমনি তাৰপিছত পঢ়া শুনা ভাওনাও চলে বুলি কৈ দিয়ে তো মানে টিচাৰ বোলা বস্তুটো মানে মই ভাবো আগৰ নিচিনা হ'ব নালাগে আমাৰ সময় যেনেকুৱা আছিল যে ভয় লাগে কিবা সুধিব ভয় লাগে সুধিলে গালি পাৰিব তেনেকুৱা হ'ব নালাগে ফ্ৰীলি মানে সুধিব পৰা হ'ব লাগে কিবা বুজি পোৱা নাই ফ্ৰীলি সুধো মানে সেই গেপটোৰ মাজত নাৰাখো আৰু গেপটো থাকিব লাগে কিবা বেয়া দেখিলে মানে ক'ব পৰা চান্সটো হ'ব লাগে হয় নহয় এটা মাৰো খায় মোৰ পৰা মাৰো খায় মৰমো কৰোঁ Same question. Same answer. ক্লাছ কৰি কেনেকুৱা লাগিছে দে কোনো মানে ভয় নাই ভয় নাই নিৰ্ভয় তাকে খোৱাই নাই নাই খোৱা চিঞৰি আছে কি হ'ল তুমি কিয় খোৱা নাই টিকলি আহিছা নতুনকৈ আহিছে মানে ফ্ৰিজত থোৱা হৈছে আইচ বক্সত নথলো আইচ বক্সত নথলো ফ্ৰিজত থলো মোক পেল হৈ গ'ল তো বন্ধুসকল আজি টিচাৰ যে ভালে ভালে গ'ল আৰু গোটেইবোৰ ষ্টুডেণ্ট গ'ল অলপ আগতে আৰু মই যে কৈছিলোঁ আজি বিশেষ এটা স্পেচিয়েল বস্তু দিছে এইখন দিছিলে মোক ক্লাছ 4ৰ এজনী ছোৱালীয়ে আমাৰ স্কুলৰ আৰু লিখিছে চাওক ফৰ কুলদীপ ৱেলকাম টু ছায়েন্স হল মানে মৰমত দিয়া বস্তু কোনো যাতে ভুল ভাবি নলয় মই গোটেইখিনি দেখাই আছোঁ আপোনালোকক এইখিনিকে ধুনীয়াকৈ লিখিছে তাৰপিছত চাওক ইয়াতে লগাই দিছে হাজমোলাৰ পেকেট এটা মানে দেখি ইমান হাঁহি উঠিছে আৰু মৰমো লাগিছে সৰু সৰু পোৱালি কিনো তেওঁলোকৰ মনত যি আহে তেনেকৈ কাম কৰে আচলতে ভাল লাগে একদম খোলা মনৰ আৰু ইয়াত লিখিছে ছাৰ ইউ লাৰ্ণ এভৰিথিং এণ্ড নলেজ এণ্ড ছুইট ছাৰ থেংক ইউ ফৰ এভৰিথিং থেংক ইউ কুলদীপ ছাৰ গিফ্ট বাই ডিম্পী তাৰ নাম ডিম্পী হয় সেয়ে আছিলে দেখি মানে সঁচাকৈ মৰম লাগে আৰু ভাল লাগিলে ইমান ধুনীয়াকৈ মৰমত দিয়া বস্তু এটা এইটো দিছে এইটো থৈ দিম মই এইটো পেকেট নোখোলোঁ তেনেকৈ থৈ দিম এইটো গতিকে আজি লগত ইমান শেষ কৰিছোঁ আশা কৰোঁ ব্লগটো চাই ভাল পালে যদি ভাল পাইছে লাইক কৰিব আৰু যদি চেনেল প্ৰথমবাৰ চাই আছে ছাবস্ক্ৰাইব কৰিব আৰু যদি এইটো ভিডিঅ' আপোনালোকে ফেচবুকৰ পেজত চাই আছে তো ফ'ল' কৰিব নাপাহৰিব লগ পাম পুনৰ সকলোকে এটা নতুন ব্লগত অতি সোনকালেই তেতিয়ালৈকে সকলোকে টাটা